খবৰ সকলোৰে আশা কৰো সকলোৱে ভালে কুশলে আছে আৰু আজি হৰলিক্স কাপ খাওঁতে অকমান দেৰি হ'ল কিয়নো মাই আজি উঠোতে অকমান দেৰি হৈছে যেহেতু বৰষুণৰ বতৰ সকলোৱে আমেজ লৈ শুই আছিল আৰু এয়া চাহ কাপ খালো মই তাৰ পিছত মই অকমান টোপনি লাগিলে টোপনি লগত মই অকমান শুই গলো মই এইটোৱে ভাবিছো যে যেতিয়া টোপনি লাগে তেতিয়া শুই যাব লাগে জবৰদস্তি কেতিয়াও যিকোনো কামে কৰিব নালাগে আৰু সেই কামটো কেতিয়াও পাৰফেক্ট নহয় আসলতে পাৰফেক্ট বুলিও কোনো কথা নাই তথাপিও সেই কামটো বেটাৰ নহয় বা ভাল নহয় গতিকে যিটো বস্তু যি সময়ত অনুভৱ হয় সেইটো বস্তু লগে লগে কৰিব লাগে তাৰ পাছত মই অকমান ঘৰটো সাফা কৰিলো আৰু সাফা ঘৰত পঢ়ি মোৰ বেছিকে মোৰ মনত থকা বুলি মই অনুভৱ কৰো তাৰ পিছত অকমান মুখখনৰ কেয়াৰ ললো আসলতে মই যেতিয়াৰ পৰা সানস্ক্ৰিন আৰু ময়শ্চাৰাইজাৰ লগোৱা কৰিছো তেতিয়াৰ পৰা মোৰ মুখখনত অকমান ভাল প্ৰভাৱ পৰা যেন মই অনুভৱ কৰিছো তাৰ পিছত আকৌ মই শুই গলো শুই যোৱা মানে মোৰ নিচিনাও আপোনালোকে শুই নাথাকিব মই অকমান বেছিয়ে শু তাৰ পাছত মই খালো লুচি আৰু আজি মোৰ চিলিণ্ডাৰ শেষ হৈছিলে গতিকে মাই দোকানৰ পৰা এইবোৰ কিনি আনিছিলে আৰু এইবিলাক এনেকে খাইও মানে ভাল লাগিছিলে লগৰবিলাকৰ লগত খাই এনেও ভাল লাগে তাৰপিছত বৌ মা মই মিকুমা আৰু বুনিয়ে লগ হৈ খাইছিলোঁ আৰু দুপৰীয়াৰ আজি মানে বস্তুখিনি ৰেকৰ্ডিং কৰিব নহ'ল বিভিন্ন অসুবিধাৰ কাৰণে গতিকে মই ভাবিলোঁ যে গধূলিয়ে কৰিম আৰু গধূলি এইটো 4টা মানৰ পৰা মই এইটো ৰেকৰ্ডিং কৰিছিলোঁ আৰু আজিও মই ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপ পঢ়ি আছোঁ কোনোবা পলিটিকেল সায়েন্সৰ আছে যদি কমেণ্ট কৰি জনাবচোন আৰু তেতিয়া নিশ্চয় কিবা হ'লেও আলোচনা কৰিব পাৰিম তাৰ পাছত এয়া মই পঢ়িলোঁ আৰু যেহেতু ইণ্টাৰনেশ্যনেল সিলেবাস বহুত ফাষ্ট সিলেবাস থাকে তাৰ ভিতৰত এটা ডাঙৰ সাবজেক্ট হয় কিন্তু যেহেতু বস্তুখিনি অকমান কম সময়ত বা পঢ়িব লগা হয় তথাপিও 2-3 দিন বহুত কম সময় মুকটো এসপ্তাহৰ বেছি লাগিব ইণ্টাৰনেশ্যনেল ৰিলেশ্যন যিখিনি সিলেবাসত আছে সেইখিনি চাবলৈ তাৰপিছত আকৌ একাপ চাহ খালোঁ আৰু মই কিতাপৰ মাজতে প্ৰায় 3-4 কাপ চাহ কমপ্লিট হৈ যায় খোৱা কিছুমানে কফি খায় আৰু মই কফি ভাল নাপাওঁ বুলি আগৰ ভিডিঅ'টোত কৈছোঁ কাৰণ তিতা পাওঁ তাৰপিছত এয়া মই চাহকাপ খালোঁ আৰু চাহকাপ খোৱাৰ লগে লগে এটা এনাৰ্জি আহে মই সেইটো অনুভৱ কৰোঁ আৰু যিবিলাক টায়াৰনেছ আছে সেইখিনি লগে লগে দূৰ কৰে তাৰপিছত মা আৰু মই গ'লো অকমান ফুৰিবলৈ এয়া বুনিয়ে কান্দিছিলে সিও আমাৰ লগত যোৱা হৈছিলে কিন্তু আমি নিনিলোঁ তাৰপিছত ৰাস্তাত পালোঁ এইটো মোৰ সৰুকালৰ মেমৰি মনত পেলাই দিছিলে আৰু এইটো আপোনালোকে কি বুলি কয় জনাবচোন তাৰপিছত নৰসিংহ আনিলোঁ ৰাস্তাৰ পৰা আজিৰ ভিডিঅ'টো আছিলে ইমানেই সোনকালে লগ পাম আপোনালোকক ধন্যবাদ